নমস্কাৰ প্ৰিয় বন্ধুসকল, দুশ্চিন্তা দূৰ কৰি জীৱনটো উদযাপন কৰিবৰ বাবে 10টা কথা জানিলে আহক। বলক তেনে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সদায় মানুহে প্লেনত চলিব লাগে। সদায় এটা মানুহে প্লেন কৰিব লাগে। বিশেষকৈ ৰাতি শোৱাৰ আগতে পিছদিনাৰ কামবোৰৰ এটা ক্লিয়াৰ প্লেন হ'ব লাগে, যাতে পিছদিনা আপুনি এটা সন্তুষ্টি অনুভৱ কৰে। আৰু বিশেষকৈ যিকোনো কামৰ আগত যেতিয়া প্লেন কৰে, তাৰপিছত যেতিয়া কামটো আৰম্ভ কৰে, তেতিয়া কৰিবলৈ যথেষ্ট সুচাৰুৰূপে কামটো সম্পন্ন হোৱা দেখা যায়। দ্বিতীয়তে, ৰাতি সোনকালে শোৱা আৰু পুৱা সোনকালে উঠা, এই দুটা কাম কৰিব লাগে। তাৰ মাজতে অলপ সময় এক্সাৰচাইজৰ কাৰণেও উলিয়াব লাগে। তৃতীয়তে, যিমান পাৰে আপোনাৰ কামবোৰ সময়মতে কৰিবলৈ চেষ্টা কৰক, কাৰণ আপুনি কামবোৰ যদি পিছলৈ পাছি থাকে, তেনেহ'লে এটা সময়ত কামৰ বোজাই আপোনাক যথেষ্ট দুশ্চিন্তাত পেলাব পাৰে। লগতে চতুৰ্থতে ক'ব খোজোঁ যে যিমান পাৰে আচলতে কমকৈ কাম কৰিব লাগে, অৰ্থাৎ আপোনাৰ যিমান শক্তি বা যিমান হাতত ল'লে আপোনাৰ কামখিনি এদিনত হয়, সেইমতে কাম কৰিব। লগাতকৈ বেছি কাম কৰিব গ'লেও দুশ্চিন্তা বাঢ়ে। পঞ্চমতে, সদায় ৰাতিপুৱা যেতিয়া উঠে তেতিয়া এটা মিচিকিয়াই হাঁহিব লাগে। তাৰোপৰি একাপ সুন্দৰ চাহৰ লগত কিবা ভাল কথা অলপ পঢ়ক বা শুনক। এনে কৰিলে দিনটো খুব ভালদৰে ব্যতীত হয়। ষষ্ঠতে, আপুনি যোগাসন কৰিব পাৰে। ই আটাইতকৈ ভাল ঔষধ যিকোনো দুশ্চিন্তা দূৰ কৰাৰ বাবে। সপ্তমতে, আপোনাৰ খাদ্যৰ ৰুটিনখন সদায় আপোনাৰ হেল্থৰ লগত জড়িত হ'ব লাগে, অৰ্থাৎ আপুনি সেইবোৰ আহাৰে খাব যিবোৰ আপোনাৰ হেল্থৰ বাবে দৰকাৰী বা হেল্থৰ বাবে উপকাৰী। অষ্টমতে, দিনটোত আপোনাৰ হবিবোৰ সম্পূৰ্ণ কৰাৰ বাবে বা হবিবোৰৰ কাৰণে অলপ হ'লেও সময় উলিয়াওক, যাতে আপুনি মানসিকভাৱে এটা প্ৰশান্তি লাভ কৰে। নৱমতে, এনে মানুহৰ পৰা আঁতৰি থাকিব যি সদায় নিগেটিভ কথা কয় বা নিগেটিভ বাতাবৰণৰ সৃষ্টি কৰে। এনে মানুহৰ লগত থাকিলে আপুনিও যথেষ্ট অশান্তি অনুভৱ কৰিব পাৰে। দশমতে, নিজৰ ওপৰত আত্মবিশ্বাস ৰাখক, ভালদৰে কাপোৰ কানি পিন্ধক তথা নিজৰে এটা এটিটিউড ৰাখক। এনে কৰিলে আপুনি জীৱন তথা নিজৰ প্ৰতিটো কামত সফলতা লাভ কৰিব। বন্ধুসকল, আশা কৰোঁ আমাৰ কথাখিনি ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।